এনেকুৱা এডোখৰ ঠাই য'ত ৰাতিৰ সময়ত চকু মেলাৰো অনুমতি নাই। এই ঠাইত যিবোৰ সংঘটিত হয় সেইবোৰ যোনে দেখে হয়তো তাৰ মৃত্যু হয়, নহলে সি পাগল বা আজীৱনৰ কাৰণে কণা হৈ যায়। এইষাৰ মই কোৱা নাই, এইষাৰ সেই ঠাইৰ ওচৰে পাজৰে থকা প্ৰত্যেকজন ব্যক্তিয়ে কৈছে। আৰু এটা কথা শুনিলে আপোনালোকে আচৰিত হ'ব যে সেই ঠাইত ৰাতিৰ সময়ত পৰুৱা এটাও বাহিৰত নাথাকে। দিনত যিমান জীৱ জন্তু চৰাই চিৰিকটি থাকে সেই সকলোবোৰ সন্ধিয়া 5 বজাৰ লগে লগে তাৰ পৰা গুচি যায়। কোৱা হয় যে সেই ঠাইত ৰাতিৰ সময়ত দেৱী ৰাধাৰাণী আৰু গোপীৰ লগত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই ৰাসলীলা কৰে। জয় শ্ৰীকৃষ্ণ। দৰ্শকসকল, স্বাগতম জনাইছো সকলোকে আজিৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি জানিম নিধিবনৰ এক আচৰিত ৰহস্যৰ বিষয়ে। আজি আমি জানিম এনেকুৱা এজন কৃষ্ণ ভক্তৰ বিষয়ে যি নিজৰ চকুৰে দেৱী ৰাধাৰাণী আৰু গোপীৰ লগত স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা দেখিছে। দৰ্শকসকল, যদি আমি ভগৱান শ্ৰীকৃষ্ণ আৰু দেৱী ৰাধাৰাণীৰ আলৌকিক ৰাসলীলাৰ দৃশ্য চোৱাৰ সুযোগ পাওঁ তেন্তে সেই সুযোগ কোনে ল'ব নিবিচাৰিব। দেৱী ৰাধাৰাণী আৰু গোপীৰ লগত ভগৱান শ্ৰীকৃষ্ণৰ যি আলৌকিক ৰাসলীলাৰ আমি বৰ্ণনা পাওঁ সেই বৰ্ণনাতেই কেৱল আমি মন্ত্ৰমুগ্ধ হৈ যাওঁ। ঠিক তেনেকুৱাই হ'ল কৃষ্ণ ভক্তজনৰ লগত। তেওঁ যেতিয়া নিজৰ গুৰুৰ পৰা ভাগৱত পুৰাণ শুনিলে আৰু শ্ৰীকৃষ্ণৰ আলৌকিক ৰাসলীলাৰ কথা জানিলে তেতিয়া তেওঁ লগে লগে নিধিবন যোৱাৰ সিদ্ধান্ত ল'লে। নিধিবনৰ বিষয়ে কোৱা হয় যে নিধিবনত যিবোৰ গছ আছে সেই গছবোৰেই হ'ল গোপী, যি ইজোপাই আনজোপাক সাৱটি ধৰি আছে। সেই গছবোৰে ৰাতি হোৱাৰ লগে লগে গোপীৰ ৰূপ লৈ ৰাধাৰাণী আৰু শ্ৰীকৃষ্ণৰ লগত ৰাসলীলা কৰে। কোৱা হয় যে এই দৃশ্য যোনেই দেখে হয়তো তাৰ মৃত্যু হয়, নহলে সি পাগল, অন্ধ বা আজীৱনৰ কাৰণে বোবা হৈ যায়। এইবোৰ কেৱল মানুহৰ ক্ষেত্ৰতে নহয়, নিধিবনত থকা প্ৰত্যেক জীৱ জন্তু চৰাই চিৰিকটি সকলো সন্ধিয়া হোৱাৰ লগে লগে তাৰ পৰা গুচি যায়। কাৰণ সেই বনত হোৱা আলৌকিক ৰাসলীলা এই লৌকিক জগতৰ বাবে নহয়। কোৱা হয় যে এই জগতৰ লগত সম্বন্ধ থকা কোনো জীৱ জন্তু বা মনুষ্যই এইবোৰ চোৱাৰ অধিকাৰী নহয়। বহু ঋষি মুনিয়েতো এইষাৰো কৈছে যে ৰাতিৰ সময়ত তেওঁলোকে দেৱী ৰাধাৰাণী আৰু গোপীৰ নুপুৰৰ শব্দ শুনে। ইয়াৰ বাহিৰেও যেতিয়া ৰাধাৰাণীৰ ভাগৰ লাগে তেতিয়া স্বয়ং ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ ভৰিৰ মালিচ কৰে আৰু ৰাতি নিধিবনতেই বিশ্ৰাম কৰে। ৰাধাৰাণী আৰু শ্ৰীকৃষ্ণৰ বিশ্ৰাম কৰা ঠাই আজিও নিধিবনত আছে। তাত পূজাৰীসকলে প্ৰত্যেক দিনাই এটা পানীৰ পাত্ৰ, ফুল, অলংকাৰ, মিঠাই, বস্ত্ৰ সকলো থৈ যায়। আৰু আচৰিত কৰিবলগীয়া কথা হ'ল যে এই সকলোবোৰ কৰাৰ পাছত পূজাৰীয়ে মন্দিৰটো 7টা তলাৰে বন্ধ কৰি থৈ যায়। কিন্তু তাৰ পাছতো ৰাতিপুৱা যেতিয়া পূজাৰীয়ে মন্দিৰৰ দৰ্জা খোলে তেতিয়া এক আচৰিত দৃশ্য। তাত আগদিনা থৈ যোৱা পানী আধা খোৱা, পাণ চুবোৱা, মিঠাই খোৱা, অলংকাৰ, কাপোৰ কানি সকলো তাত ছেদেলি ভেদেলি হৈ থাকে। এইবোৰ যেতিয়া সেই কৃষ্ণ ভক্তজনে শুনিলে তেতিয়া তেওঁ নিধিবনত গৈ শ্ৰীকৃষ্ণৰ ৰাসলীলা চোৱাৰ আগ্ৰহ আৰু বেছি বাঢ়িলে। কাৰণ তেওঁক প্ৰত্যেক দিনাই তেওঁৰ গুৰুৱে নিধিবনত হোৱা ৰাসলীলাৰ বিষয়ে কয়। আৰু এইবোৰৰ কাৰণে তেওঁ আগ্ৰহ ইমান বেছি বাঢ়িলে যে তেওঁ নিধিবনত গৈ ৰাসলীলা চোৱাৰ থিৰাং কৰিলে। আৰু তাৰ অলপ দিনৰ পাছতে ৰাধাৰাণীৰ কৃপাত তেওঁ বৃন্দাবনলৈ যোৱাৰ সুযোগ পালে। আৰু বৃন্দাবন পাই তেওঁ প্ৰথমে বাকী বিহাৰী লাল আৰু দেৱী ৰাধাৰাণীৰ হেঁপাহ পলুৱাই দৰ্শন কৰিলে। কিন্তু তাৰ পাছতো তেওঁৰ মনত নিধিবনত ভগৱান শ্ৰীকৃষ্ণ আৰু দেৱী ৰাধাৰাণীৰ দৰ্শনৰ ইচ্ছাই তেওঁক আৰু বেছি উৎকণ্ঠা কৰি তুলিলে। তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ নিধিবনতেই ৰৈ দেৱী ৰাধাৰাণী আৰু ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ দৰ্শন কৰিব। সন্ধিয়া হোৱাৰ লগে লগে পূজাৰী নিধিবনৰ পৰা মানুহবোৰ উলিয়াই পঠিয়ালে। কিন্তু সুযোগ বিচাৰি তেওঁ এই নিধিবনতেই লুকাবলৈ চেষ্টা কৰিলে। কিন্তু দুৰ্ভাগ্য যে পূজাৰীজনে তেওঁক দেখিলে আৰু তাৰ পৰা উলিয়াই পঠিয়ালে। তেনেদৰে কেইবাদিনো পাৰ হ'ল। তেওঁ প্ৰত্যেক দিনাই নিধিবনত লুকাবলৈ চেষ্টা কৰে, কিন্তু পূজাৰীজনে তেওঁক বাৰে বাৰে তাৰ পৰা উলিয়াই পঠিয়ায়। কিন্তু তেওঁ এদিন এনেকুৱা এডোখৰ ঠাই পালে য'ত তেওঁক পূজাৰীজনেও দেখা নাপালে। আৰু তেওঁ সেই ঠাইতে ভগৱান শ্ৰীকৃষ্ণ আৰু দেৱী ৰাধাৰাণীৰ ৰাসলীলা চাবলৈ ৰৈ থাকিলে। তেনেদৰে সম্পূৰ্ণ ৰাতিটো পাৰ হৈ গ'ল। ৰাতিপুৱা যেতিয়া পূজাৰী মন্দিৰলৈ আহে তেতিয়া তেওঁ দেখে যে নিধিবনৰ মাজতে এজন ব্যক্তি পৰি আছে আৰু তেওঁৰ মুখৰ পৰা ফেন ওলাই আছে। হুলস্থুল হোৱাত ওচৰে পাজৰে থকা মানুহবোৰ গোট খালে।
বহু লোকে নানা প্ৰশ্ন কৰিলে তেওঁ, কিন্তু তেওঁৰ মুখৰ পৰা এটা শব্দও নোলালে। তেওঁৰ মুখত কেৱল এটা মিচিকিয়া হাঁহি, যেন তেওঁ জীৱনত যিটোৱে বিচাৰিছিল সেইটোৱে তেওঁ পালে। এইষাৰ কথা যেতিয়া গোৱৰ্ধন পৰ্বতত থকা তেওঁৰ গুৰুৱে গম পালে, তেতিয়া তেওঁ তালৈ আহি কৃষ্ণ ভক্তজনক লগত আশ্ৰমলৈ লৈ গ'ল। কিন্তু তাতো সেই কৃষ্ণ ভক্তজনে এটা শব্দও নামাতিলে আৰু তেনেদৰে বিচনাতে পৰি থাকিল। আৰু হঠাতে এদিন কৃষ্ণ ভক্তজনে তেওঁ গুৰুজনক এখন কাগজ আৰু কলম বিচাৰিলে আৰু তেওঁ কাগজ কলম দিয়াৰ পাছত গুৰুজনে ওচৰতে থকা সৰোবৰত গা ধুবলৈ গুচি গ'ল। আৰু গুৰুজনে ঘূৰি আহি দেখে যে সেই ভক্তজনে হোৱাৰ ঠাইতে নিজৰ দেহ ত্যাগ কৰিছে আৰু কাগজখনত কিবা লিখি থৈ গৈছে। মৰাৰ আগত সেই ভক্তজনে তেওঁৰ গুৰুজনক ক'লে যে সেইদিনা ৰাতি তেওঁ বাকে বিহাৰীলাল আৰু দেৱী ৰাধাৰাণীৰ ৰাসলীলা দেখিলে। এতিয়া তেওঁৰ জীৱনৰ উদ্দেশ্য পূৰ্ণ হ'ল। এতিয়া তেওঁৰ জীয়াই থকাৰ আৰু কোনো ইচ্ছা নাই। শ্ৰীকৃষ্ণৰ সৌন্দৰ্যতাৰ আগত এই সংসাৰৰ সৌন্দৰ্যতাৰ একো মূল্য নাই। সেইকাৰণে আপোনাৰ শ্ৰীচৰণত মোৰ অন্তিম সেৱা স্বীকাৰ কৰিব। কোৱা হয় যে সেই চিঠিখন আজিও মথুৰাৰ চৰকাৰী সংগ্ৰহালয়ত সুৰক্ষিত হৈ আছে, যি বঙালী ভাষাত লিখা আছে। দৰ্শকসকল, এইষাৰটো ভাবিবলগীয়া কথা যে মানুহে হাজাৰ পূজা পাঠ কৰাৰ পাছতো এই সংসাৰৰ মোহ মায়া ত্যাগ কৰিব নোৱাৰে, কিন্তু তাৰ পাছতো কেৱল মাত্ৰ শ্ৰীকৃষ্ণৰ খন্তেক দৰ্শনৰ পৰাই এই সংসাৰৰ মোহ মায়াৰ পৰা মুক্তি পাব পাৰি। প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিলো আজিৰ এই প্ৰস্তুতি আপোনালোকে চাই ভাল পালে। যদি ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, এটা কমেণ্ট কৰিব, আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আজিলৈ অনুমতি দিয়ক। আপোনাৰ বহুত বহুত ধন্যবাদ।